তেজপুৰত মহাজাতিৰ শিৰোমণি শীৰ্ষক গীতৰ শুভ উন্মোচন কৰে সাহিত্য সাংস্কৃতিক প্ৰেমী হেমৰাজ ৰাভাই। শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰস্থিত মহাজাতি কমপ্লেক্সৰ নিজ বাসগৃহত আজি মহাজাতিৰ শিৰোমণি শীৰ্ষক এটি গীতৰ শুভাৰম্ভ কৰে শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ তথা সাহিত্য সংস্কৃতি প্ৰেমী হেমৰাজ ৰাভাই। আজি যিটো অনুষ্ঠান এই আজিৰ অনুষ্ঠানত মহাজাতিৰ যিটো শীৰ্ষ গীত ৰচনা মিউজিক কম্পোজ সুৰ ৰেকৰ্ডিং আৰু এজন মোৰ ভাইটি সদৃশ ভাতৃয়ে কম আৰু সদৃশ ইয়াত নাই আৰু মোৰ ভাই মোৰ গোটেই মহিধৰে খুব ধুনীয়াকৈ কম্পোজ কৰিছে। মই চালোঁ মহিধৰৰ কণ্ঠ শুনি মই বীৰেন দত্তলৈ মনত পৰিছে। আহিনক কোনে আনে গানটো যেনেকৈ গাইছে ঠিক তেওঁ তেনেকেই এইটো শীৰ্ষ গীতটি গাই গৈছে। অকণমান কিবা কৰিব পাৰি নেকি আৰু লিটাৰেলি মই পৰামৰ্শ দিছোঁ। ভাল হ'লেতো মোৰ আৰু মই গৰ্ব কৰিব পাৰোঁ। অকল ময়ে নহয় তেজপুৰৰ ৰাইজে গৰ্ব কৰিব পাৰে আৰু আশা কৰিছোঁ মহিধৰৰো মই মানে মুখামুখিকৈ তেনেকৈ তেওঁৰ কাৰ্যকলাপ মই দেখা পোৱা নাছিলোঁ, কিন্তু আজি মই দেখিলোঁ স্বচক্ষে দেখিলোঁ শুনিলোঁ। খুব ভাল কম্প'জাৰ আৰু তেজপুৰত এটা ধাৰা সংগীতৰ ধাৰা এটা তেওঁ ৰাখিবলৈ প্ৰয়াস কৰিছে সুদূৰ নলবাৰীৰ পৰা আহি। এতিয়া তেওঁ নলবাৰীয়া নহয় আৰু তেওঁ এতিয়া তেজপুৰীয়া, গতিকে তেওঁক লৈ আমি গৌৰৱ কৰিব লাগিব। তেওঁ ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ পৰশমণিয়ে যেতিয়াই সহায় বিচাৰে মহিধৰৰ তেওঁ যেন সহায় কৰিবলৈ আগবাঢ়ি আহে। এটা পৰিয়ালৰ দৰে ইজনে ইজনক সহায় কৰিলেহে এটা অনুষ্ঠান বা এটা প্ৰতিষ্ঠান দীৰ্ঘজীৱী হয়, এইটো সকলোৱে জানে। মই আশা কৰিছোঁ সেই ধাৰা বা সেই গতি সদায় অটুট। মহাজাতি 24 লাইভ চেনেলৰ সঞ্চালক তথা বিশিষ্ট সমাজসেৱক ডক্টৰ পৰশমণি সিংহই সমাজৰ বাবে নিস্বাৰ্থভাৱে আগবঢ়োৱা সেৱাৰ আধাৰত প্ৰায় 90 দশকৰ পৰাই নাটক নৃত্য সংগীত পৰিচালনাৰ কাম কৰাৰ উপৰিও বহু গীতত কণ্ঠ নিগৰুৱা গণশিল্পী খগেন মহন্তৰ পৰা আৰম্ভ কৰি বহু জ্যেষ্ঠ আৰু নৱপ্ৰজন্মৰ শিল্পীৰ লগত বাদ্যসংগত কৰা নিজৰ লগতে আন বহু গীতিকাৰৰ গীতৰ সুৰ সংগীত পৰিচালনা কৰা বৰ্তমানলৈকে অসমীয়া হিন্দী নেপালী চাহ জনজাতি কাৰ্বি চাদ্ৰী বেংগলী উৰিয়া ভোজপুৰী মিচিং বড়োৰ লগতে অৰুণাচলী আদি আৰু 13টা ভাষাৰ গীতৰ সংগীত পৰিচালনা কৰে। ইয়াৰ উপৰিও অসমীয়া লোকসংগীত ক্ৰমে দিহানাম বিয়ানাম কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত নাগাৰা নাম নাওখেল গীত হোলী গীত ঘোষা ভূপেন হাজৰিকাৰ গীত বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত জ্যোতি সংগীত ৰবীন্দ্ৰ সংগীত আদি কালজয়ী বহু গীতত নতুনকৈ সংগীত সজ্জাৰ কাম কৰা শিল্পী মহিধৰ ডেকাই মহাজাতি শিৰোমণি শীৰ্ষক গীতটোত কথা সুৰ সংগীতৰ লগতে নিজে কণ্ঠ নিগৰাইছে। সংগীতটোৰ ব্যৱস্থাপনা কৰিছে বিপুল চৌধুৰীয়ে। সদৌতি তেজপুৰবাসী ৰাইজক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমতে মোৰ আজি খুব সৌভাগ্যৰ দিন যে তেজপুৰৰ দুগৰাকী ব্যক্তি লগতে দুটি পৰিয়াল, যি দুটি পৰিয়াললৈ অসম গৌৰৱ, তাৰে এটি পৰিয়াল বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, যাক লৈ যাৰ আদৰ্শৰে আজি অসমীয়া জাতি গঢ় লৈ উঠিছে সকলো ক্ষেত্ৰতে। মোৰ সৌভাগ্য যে মোৰ এই গীতটি তেখেতৰ পুত্ৰ সুযোগ্য সন্তান হেমৰাজ ৰাভা দাদাই উন্মোচন কৰিছে। ইয়াতকৈ সৌভাগ্যৰ দিন মোৰ কিবা হ'ব বুলি মোৰ সপোনত ভবাই নাছিলোঁ। আচলতে মোৰ আৰু আগৰ 4টামান গীত পৃথ্বীৰাজ দাই উন্মোচন কৰিছে, কিন্তু ৰাভাদাক আজি মই প্ৰথম পাইছোঁ, কিন্তু এনেকুৱা সংগীতৰ জৰিয়তে প্ৰথম পাইছোঁ। মই বহুত সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। দ্বিতীয় যাৰ কাৰণে মই গীতটো লিখিছোঁ সেইজন হ'ল প্ৰবাদ পুৰুষ পূৰ্ণ নাৰায়ণ সিংহদেৱৰ সুযোগ্য সন্তান উত্তৰাধিকাৰী পৰশমণি সিংহ। খুব কম দিনৰ ভিতৰত তেখেতক মই লগ পাইছোঁ আৰু মোৰ কি মন গ'ল তেখেতৰ ব্যক্তিত্ব বা তেখেতৰ বিষয়ে অকণমান জানিব পাৰিলোঁ মানুহৰ মুখৰ পৰা। আৰু তেওঁ যিটো আদৰ্শতে এতিয়া আদৰ্শিত মানৱ অধিকাৰ সুৰক্ষা তেখেতে যিটো সেৱা কৰি আহিছে সেই কৰ্মটো আজিৰ সময়ত সকলোতকৈ উচ্চ বুলি মই ভাবোঁ।
আৰু তেনে এজন ব্যক্তিক মোৰ নিচিনা সাধাৰণ মানুহে দিব পৰা একোৱেই নাই আচলতে প্ৰশংসাটো মানুহে মানুহক কৰে কিন্তু জীৱন্ত কালত যদি কাৰোবাৰ অকণমান গুণানুকীৰ্তন কৰি বা বিষয়ে গুণানুকীৰ্তন কৰা নাই মই তেখেতে যিখিনি কৰি আছে তাকেই উপস্থাপন কৰিছোঁ আৰু সেই মৰ্মেৰে গীতটো আজি মই তেখেতৰ বাসগৃহতে তেখেতক আনুষ্ঠানিকভাৱে অৰ্পণ কৰিছোঁ আৰু দাদাই মোক অকণমান পৰামৰ্শ দিছেই আচলতে কি হয় গীত লিখিব লাগিলে আচলতে বহুত কিবা কিবি ভাবিব লগা হয় আৰু ইমানখিনি কেতিয়াবা সময় কম থাকে তথাপিতো মোৰ সাধাৰণ জ্ঞানেৰে যিখিনি পাৰিছোঁ সুৰ সংগীতেৰে কৰিছোঁ আৰু এই গীতটিত মই আৰু এজন মানুহৰ শলাগ ল'ব লাগিব যিজন মোৰ ব্যৱস্থাপক সংগীত ব্যৱস্থাপক মোৰ পৰিচালনাত যিজনে সদায় মোৰ লগত লাগি থাকে ৰাঙাপাৰা জিছাছ ষ্টুডিঅ'ৰ মালিক মিউজিক কম্প'জাৰ বিপুল চৌধুৰী তেওঁকো মই এই চেগতে ধন্যবাদ জনাইছোঁ। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট DA 365।